বেক টু মাই ইউটিউব চেনেল। আপোনালোকে চাই আছে সঞ্জীৱ 99 ব্লগ। আজি মানে ভিডিঅ'টো লেপ আৰম্ভ কৰোঁ। আৰু গাইছ মানে আমি এতিয়া বৰ্তমান গৈ আছোঁ এয়া বাৰীত গৈ আছোঁ, বাউনাবাৰী বুলি কয় এখন আৰু আমাৰ গাঁও। তাৰপৰা গাইছ মানে আমাৰ কাম বন নহ'লে লগৰটো খেতি মানে লেয়ালৈকে আহোঁ। আৰু মানে লগৰটো মানে ঘৰত নাছিলে বিশেষকৈ, মানে কাম কৰি আছিলে। আৰু ক'ত কাম কৰি আছিলে? মই নাইনপত কাম কৰোঁ আৰু বিহু বুলি আহিলোঁ ঘৰলৈ আৰু তোক লগ পালোঁ বোলো ব'ল ভিতৰতে বনাওঁগৈ। তোৰ মই ইউটিউব চেনেল চাওঁ, ভাল লাগে। তাৰপৰা চাওঁ কেতিয়াবা যদি আপোনালোকেও ভাল পায় তেতিয়াহ'লে ইয়াক লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আৰু গাইছ মানে বিহু পাছত মানে তাক প্ৰায় আজি দুমাহমান হ'ল মানে লগেই পোৱা নাই। আজি লগ পাই গৈছোঁ, মানে সি ঘৰত আহিছে, কালিয়ে আহিছে ঘৰত। আজি মানে সি ফোন কৰিছিলে মোলৈ। ঘৰত থাকি ঘৰতনো কি কৰিব এতিয়া আপোনালোক মানে জলৈ ওলাই আহিছোঁ, মানে তাকে দখাম বুলি আহিছোঁ। আপোনালোকে ভিডিঅ'বিলাক চাই যাব আৰু মৰম চাপৰ্ট কৰি যাব। ঘৰতো বেছি দিন থাকিব নাপাওঁ যে, সেইটো কাৰণে আৰু গাইছ মানে বনাওঁ, অকণমান এনজয় কৰোঁ ইয়াৰ লগতে। আৰু গাইছ মানে এতিয়া বৰ্তমান কাম মানে এতিয়া মোৰ বিশেষকৈ মানে টমটম চলাই থাকোঁ। আৰু টমটম চলালেও মানে এতিয়া আজি মানে মোৰ টমটমখন নাই, ৰিজাৰ্ভত গ'ল। আৰু সেইটো কাৰণে মানে লগৰটোকো আজি টাইম পালোঁ। আৰু মানে লগৰটো মোক ফোন কৰি মাতিলে আৰু ময়ো তাৰ লগত অলপ টাইমটো দিলোঁ। আৰু গাইছ মানে আপোনালোককো টাইমটো দিছোঁ, আপোনালোকে মৰম চাপৰ্ট কৰি যাব আগলৈকে। আৰু গাইছ আমি শ্বৰ্ট ফিল্ম এখন বনাম, ফিল্মখনত থাকিব মোৰ লগৰ, ইয়াক চাগে চবেই চিনি পায়। হয়, ই হৈছে ইউটিউবাৰ আমাৰ। আমি শ্বৰ্ট ফিল্মখন খুব কম দিনত বনাম আৰু এমাহৰ পিছত আপোনালোকে চাব পাৰিব। মানে এতিয়া ভিডিঅ' মানে ক্লিক লৈ আছোঁ, মানে শ্বৰ্ট ফিল্মৰ কাৰণে মানে আৰু মানে ক্লিক কেইটামান ল'বলৈ আছে, মানে আৰু মানে এমাহমান লাগিব। আমাৰ নিজৰ মোবাইল আছে, আমি বেলেগৰ লিখা লেপটপত কৰিব নোৱাৰোঁ দেউ, হ'লেও আমি চেষ্টা কৰিম। বৰ্তমান আমাৰ হাতত যি মোবাইল এটা আছে ন, মোবাইলটোতে আমি শ্বৰ্ট ফিল্ম বনাবলৈ আৰম্ভ কৰিছোঁ। শ্বৰ্ট ফিল্ম ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইবাৰ কৰিব আৰু শ্বেয়াৰ কৰিব। আপোনালোকে মানে ভিডিঅ'টো মানে শ্বেয়াৰ কৰিব, মানে এইটো ভিডিঅ' মানে শ্বৰ্ট ফিল্ম মানে আহি আছে, অতি সোনকালে আহি আছে, আপোনালোকে নিশ্চয় চাব পাৰিব। আৰু গাইছ মানে আমি এতিয়া বেছি বহলাও নকওঁ, এইখিনিকে ক'লোঁ। এতিয়া মোৰ মানে লগতে মানে মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছে। এয়া ফোনটো চাওক, মাটিত থ'ল আছে এয়া ফোনটো। আৰু গাইছ মানে দুইটা মানে মোৰ স্পীকাৰটোৰ লগত কথা পাতি আছে, মানে এটা এতিয়া কোনে পায় ডেকা লাইফ মানে পূৰা এনজয় কৰি আছে। আৰু গাইছ মানে ইয়াৰ পৰিৱেশটো কিন্তু কিবা এটা ভাল লাগিছে, চাওক মানে পৰিৱেশ আছে কি পৰিয়াল এখন বাৰীত মানে পায়। আমি লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'কেইটা ভাল পায়। বা দেখি কিন্তু কিছু আল্টিমেট লাগিছে দেই। গোটেইফালে চাৰিওফালে মানে সুন্দৰ, মানে গোটেই সেউজীয়া পৰিৱেশ চাওক মানে। আৰু গাইছ এতিয়া বৰ্তমান মানে ইয়াত মই বেলেগ বস্তু এটা দেখিলোঁ, মানে এইবিলাক চাওকচোন, মানে কিমান লেতেৰা কৰি থৈ গৈছে জেগাটো। বেয়া কাম কৰিছে এইবিলাক, খাওঁ কিন্তু আমি নাখাওঁ বুলি নকওঁ, কিন্তু পৰিৱেশটো বেয়া কৰিলে বেয়া লাগে ন। আমি নিজেই থাকোঁ, সকলোৱে থাকে ইয়াতে আমি টাইম পাছ কৰোঁ অলপ, হ'লেও ইমান পৰিৱেশটো বেয়া কৰি দিছে, দেখিবলৈ বেয়া লাগিছে ন আমাৰ। এইবিলাক চাওকচোন, ইয়াত গোটেই প্ৰতিমা চতিমা এইবিলাক আছে। আৰু মানে এইবিলাক দেখিছে ইয়াত গোটেই 8 PM আছে। আৰু মানে গাইছ মানে খাক মানে ক'বলগীয়া নাই গাইছ, মানে এটা কথা কৈছোঁ, মানে ইয়াত খোৱাৰ পিছত মানে এইখিনি জ্বলাই থৈ যাব লাগে। মানে ইয়াত প্লাষ্টিকটো মানে আপোনাক মানে জনামতে ইয়াত মানে 1000 বছৰলৈকে মানে প্ৰায় 1000 বছৰলৈকে মানে নাযায়। আৰু গাইছ মানে এইখিনিতে আমি এটা কাম কৰোঁ, মানে ইয়াত এইখিনি গোটাই মেলি মানে ইয়াত জ্বলাই দিওঁ। ইয়াত মানে আমি কি কৰি থৈ যায় এতিয়া লাগে ন, এনেকৈ খাওঁ, কিন্তু পৰিৱেশটো বেয়া কৰি থৈ নাযাওক। আমিও থাকোঁ, সিহঁতে সকলোৱে থাকে, অলপ চাইডলৈ পেলাই থ'বলৈও হয়। এয়া গাইছ মানে এটা মোৰ লগতে মানে চাকৰি আছে, সঞ্জীৱ আমাৰ নিজে বেলেগ দিয়ক। চাওক মানে চবনে জংঘল আছে, জংঘলৰ ভিতৰত ইয়াত ধেৰ কিবাখিনি বান্দৰ চান্দৰ, ইয়াত মানে বেয়া বস্তু থাকিব পাৰে। আৰু গাইছ মানে আমাৰ কামত নহ'লে মানে আমি লগৰকেইটা ইয়াতে পাই গোটাওঁ, ইয়াতে গোটাই মেলি মানে 1 ঘণ্টা 2 ঘণ্টা মানে ইয়াতে টাইমটো মানে কটাই দিওঁ। আৰু গাইছ মানে তেনেকুৱা জেগাটো মানে অপৰিষ্কাৰ হ'লে মানে ভাল নালাগে। আৰু গাইছ মানে ইয়াতে চাফ চিকুণ কৰি থৈ গৈছোঁ। আৰু গাইছ আপোনালোকো মই এটা কথা কৈছোঁ, আপোনালোকে যিমান বস্তু খাব ন, মানে বাটত নেপেলাব, ডাষ্টবিন আছে ডাষ্টবিনত পেলাব। আৰু গাইছ মানে আমাৰ ইয়াত মানে বৰ্তমান ডাষ্টবিন নাই। আৰু মানে আমাৰ ইয়াত ডাষ্টবিন নাই, এতিয়া আমি নিজে মানে সক্ষমত আমি জ্বলাই দিবলগীয়া হৈছে। জ্বলাই আৰু এইটো চাফ কৰি দিম, ভালকৈ জ্বলাই খাৰটো আমি বেলেগত পেলাই দিম। আৰু গাইছ মানে এইটো ৰাস্তাত মানে কোনো মানুহ চানুহ নাহে। আৰু গাইছ মানে ইয়াত বান্দৰ থাকে, আৰু বান্দৰ মানে পৰিৱেশটো আপোনাৰ নিশ্চয় মানে গোটেই বান্দৰ থাকে এইবিলাক আমাৰ ইয়াত মানে মানুহৰ মানে ইয়াত ভাত চাত বনাই খান্দি নাপায়, একো বাচন বৰ্তন আনি মানে পেলাই থৈ দিয়ে। আৰু এজন আমাৰ ইউটিউবাৰ গাইছ মানে এতিয়া ভিডিঅ'ত মানে মোৰ লগৰ এটা ঘৰত যাওঁ, লগৰটো ঘৰত মানে লগৰ এটা মটৰ শুই আছে, তালৈ মই ফোন কৰিছিলোঁ। আৰু লগত মানে সি প্ৰায় ঢলপুৰৰ পৰা আহিছে, মানে তাৰ ঘৰৰ পৰা আহিছে, সি তাৰ মানে মানুহজনী ঘৰত শুই আছে। আৰু গাইছ মানে তাক অলপ জপাই লোৱা আৰু এটা ঘৰত মানে ভিডিঅ' বনাবলৈ গৈ আছে। মানে ভিডিঅ'টো সম্পূৰ্ণ গৈ আছোঁ দোস্ত, আমি লগৰটো ঘৰত যাম, চাব আৰু ভিডিঅ' ইমান এটা সামৰি মাৰিছোঁ। গাইছ মানে এতিয়া আমি লগৰটো ঘৰত গৈ আছোঁ, মানে লগৰটো শুই আছে নি বৰ্তমান গম নাপাওঁ। এটা ইটো মানে লগৰটো ঘৰ এইটোৱে হৈছে, আৰু মানে সি শুই আছে নি বৰ্তমান, মানে তাক মানে ফোন কৰিব আমনি লাগি গৈছে। গাইছ মানে তাৰ ওচৰলৈ গৈছোঁ, ব'লক। আৰু গাইছ মানে এইজনী আছে মানে মোৰ লগৰটো মানে ছোৱালীজনী, আৰু মানে এইজনী চচুবুৰী আছে। চচুবুৰী তুমি কি ক'বা? আৰু মানে এইজনী ঘৈণীয়েক আছে। এতিয়া বৰ্তমান মানে সি মানে গাইছ শুই আছে, তাক মানে জগাওঁগৈ। আৰু গাইছ মানে এইটো এটা ভিতৰত নাম বৰ্তমান সোমাই আছোঁ গাইছ।
গাইছ মানে এইটো ক'ত কৰি আছে এই লা লা এই লা এই ঢলকিয়া এইটো আমাৰ এতিয়া এইটো দেখিছা নাই এইটো শুই শুই মানে উঠি আহিছে এইটো চাওক মানে এই আকৌ মানে গাঁৱতে দি দিলে লাজ কৰিছে লাষ্ট কৈছে চাওক ব'ল লোৱা ভিডিঅ' বনাব ব'ল হে ব'ল ব'ল ভিডিঅ' বনাব ব'ল এই দেখিছা না মানে এতিয়া বৰ্তমান শুই আছে মানে উঠি নাহে ভিডিঅ' বনাওঁগৈ বুলি কওঁতে আৰু মানে এজনী আছে তাকো হয় কি কবি হে এয়া একো নকয় দেখিছা না কিন্তু ফুলপাত ভাল লাগিছে দেই বোলো ক'ৰবাত লৈছিলে এইবাৰ হে ক'ৰবাত লৈছিলে এইবাৰ হে তিনিআলিৰ পৰা লৈছিলে কোনে লৈ দিলে বজাৰ পৰা আনিছে পপাই নিদিলে নি মায়ে নিদিলে পপাই নিদিলে এই হাঁহজনীয়ে দুটা মতা কণী পাই থৈ গ'ল কণীকেইটা দেখিবলৈ কাইলৈ একদম আমাৰ ঘৰৰ খোলা ছাগলটো দিছে একেই মানে লগতো ঘৰত চাহ খাবলৈ দিছে মানে চাহটো খাই লওঁ আৰু গাইছ মানে এইকেইটা গোটেইকেইটা চাহ খাই আছে আৰু মানে এয়া বিহু মানে পিঠা দিছে তিল পিঠা আৰু এয়া চাহ তাহ দিছে তাক মানে গোটেই মানুহখন আহি আছে ইয়াত চাহ খাবলৈ দিছে আৰু গাইছ মানে মোৰ চাহটো খাই লওঁ আৰু চাহ তাহ খাই মেলি আপোনালোক আমি এতিয়া মানে দলঙলৈ আহিলোঁ দলঙৰ পৰা মানে দলঙলৈ গ'লে মানে আমি ডেম্বাখন পাই গ'লোঁ মোৰ ঘৰৰ লগতো চিনাকি হয় গাইছ মানে ডেম্বাত গৈ আছোঁ এইজন হৈছে ড্ৰাইভাৰ চাওক আৰু গাইছ মানে এইটো মোৰ লগতো আৰু মানে এয়া গৈ আছোঁ বাটত গাইছ মানে মজা লাগিছে বে কিছুলে চুইট লাগিছে আৰু গাড়ী মটৰ আহিছে চাওক মানে তামাম মানে গাঁৱলীয়া ৰাস্তাত গৈ আছেতো সেইটো কাৰণে মানে গোটেই হেৰি হয় মানে গাড়ী মটৰ জাম লাগি আছে আৰু ৰাস্তাটো সৰু যে সেইটো কাৰণে জাম লাগি আছে গাইছ এইফালে চাওক না প্ৰকৃতিটো কিবা এটা ভাল লাগিছে বে আইনাও চাওঁ কি বঢ়িয়া বে গহনীয়া হৈ গৈছে আৰু গাইছ মানে এইটো মোবাইলে মই ভিডিঅ' চিডিঅ' বনাই থাকোঁ আৰু গাইছ মানে গাড়ী মটৰ আহি আছে আৰু এইফালে মানে ড্ৰাইভাৰ বেগ মাৰি গৈ আছে মানে এইটো ৰাস্তা ইমান পিক আপত যাব নোৱাৰে গাইছ তলত নমাই আছে চাওক মানে গাইছ এয়া তলত নামি গৈ আছে মানে এয়া তাত মেঠাই কাম লাগি আছে গাইছ এয়া মেঠাই কাম মানে তাত মাটি লোড কৰিব গৈ আছে গাইছ আৰু মানে আজি মানে মই প্ৰথম দাম্পাত কৰিছোঁ গাইছ তাৰপৰা এয়া চাওক গোটেই মানে ইয়াত কাম চাম কৰি আছে মেঠাই কাম আৰু এইফালে গোটেই মেঠাই চাই তুলি আছে এখন গাড়ী আছে গাইছ মানে ইয়াত কিবা এটা ভাল লাগিছে চাওক ভাল পাব সেয়াই আমি এতিয়া দলঙৰ তলৰ পৰা গ'লোহি মানে দলঙৰ তলত মানে ফটো মাৰিব গৈছোঁ আৰু গাইছ মানে এইটো মোৰ লগৰটো মানে সি হেৰিয়ত আছিলে গেলামাত আছিলে গাইছ মানে এতিয়া ফটো মাৰিব গৈ আছে মানে এতিয়া নাজাৰাটো চাওক না কি বঢ়িয়া সুন্দৰ লাগিছে নাজাৰাটো এই গাইছ মানে এতিয়া ক'ব গ'লে মানে মোৰ লগৰটো মানে গেলামাত আছিলে কাম কৰি আছিলে মানে পেণ্ডেলৰ কাম তাৰপৰা সি মানে ঘৰত আহি আছোঁ আৰু গাইছ মানে সি লগৰটো মানে কাইলৈ যাবগৈ এয়া আমি ভিডিঅ' বনাবলৈ আহিলোঁ মোৰ তেনেকৈ সময় নাই আৰু ইয়াক মই বহুত ভাল পাওঁ ই ভিডিঅ' চিডিঅ' বনাই থাকে ই মোৰ লগৰে হয় তাৰপৰা যদি ইয়াৰ ভিডিঅ' ভাল পায় ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু গাইছ মানে এতিয়া মোৰ মানে তেনেকৈ বিশেষ মানে দলঙৰ তলত মানে ফটো মাৰিব আহিছোঁ আৰু গাইছ মানে এতিয়া প্লেচটো